যাবই শুম্ভনীতি নকৰিবি আমনি তই কান্দিলে জানলে দেউতা হ'ব কি গতি যাবই শুম্ভনীতি নকৰিবি আমনি তই কান্দি আজি তোমাৰ বিয়া কি জৰুৰ নে বিয়া জৰুন গৈছে আজি বিয়া আজি বিয়া তুমি ৰাতিপুৱা গা কিহেৰে ধুলা হালধি আৰু মাহেৰে কেঁচা হালধি আৰু মাহেৰে কি মাহ মাটিমাহ মাটিমাহ আৰু কোনে ধোৱালে নোৱালে কোনে মামীয়ে মায়ে কৰা নাই নেকি নাই মামী থাকিলে তাৰমানে মা নকৰিলেও হয় আচ্ছা থেংক ইউ মই এটা প্ৰশ্ন কৰিছোঁ কইনাক কিয় মাহ হালধিৰে গা ধুৱাব লাগে আৰু এইটো আমাৰ অসমীয়া সংস্কৃতি মতে আগৰ পৰাই ধুৱাই আহে যিহেতু এতিয়াও সেইটো সংস্কৃতি চলি আছে তাৰ কাৰণটো কি কাৰণত ধুৱাব লাগে মই বিশেষকৈ নাজানো তেনেকৈ সেইটো গম পাওঁ বেলেগ ফূৰ্তি যেন পাওঁ কইনাৰ দৰা নিশ্চয় নিজেই চোৱা নাই ঘৰৰ পৰা চাই দিয়া বেলেগ ফূৰ্তি দেখোন ঘৰখন এৰি যোৱাৰ দুখ নাই ঘৰখন এৰি যোৱা দুখ আছে লগতে এখন বেলেগ ঘৰ পাম সেই সেই এক্সাইটমেণ্টটো আছে ন ঠিকে আছে আৰু মেমে এটা প্ৰশ্ন কৰিছিল যে নোৱাওঁতে কি ব্যৱহাৰ কৰা হয় তুমি দুবিধ বস্তুৰ নাম কৈছা কিন্তু তিনিবিধ বস্তু ব্যৱহাৰ কৰা হয় এবিধ বস্তু নামটো সুধি ল'বা কোনোবাই জানি ল'বা হ'ব ধন্যবাদ তোমালোক তুমি বিচাৰক মণ্ডলীৰ সন্মুখেৰে যাব পাৰা ইয়াৰ পিছৰ প্ৰতিযোগী সুনিতা ৰাভা আৰু সকলো ইয়াৰ আগতে যোৱা আটাইকেইগৰাকী প্ৰতিযোগীক মই মঞ্চৰ ওচৰতে থাকিব অনুৰোধ জনাইছোঁ সুনিতা ৰাভাৰ পিছত সাজু হৈ থাকিব ৰিংকিমণি ঠাকুৰীয়া BA 4th চেম সুনিতা ৰাভা HS 2nd ইয়াৰ Haciendo